এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এটা বিগ ব্ৰেকিং নিউজ। মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ ফলাফল অতি সোনকালেই ঘোষণা কৰিব। আৰু যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি এটা লাইক কৰিবলৈ নাপাহৰিব। 360 নম্বৰ অৰ্থাৎ 60% হ'লে ফাৰ্ষ্ট ডিভিজন বুলি গণ্য কৰা হ'ব। 45%ৰ পৰা 59%লৈকে পালে ছেকেণ্ড ডিভিজন বুলি ধৰা হ'ব। 30ৰ পৰা 44% পালে থাৰ্ড ডিভিজন বুলি ধৰা হ'ব। 75%ৰ পৰা 84% পালে ষ্টাৰ মাৰ্ক বুলি গণ্য কৰা হ'ব। 85% পালে ডিষ্টিংশ্যন বুলি ধৰা হ'ব। 95%ৰ পৰা 100% পালে ষ্টেণ্ড বুলি ধৰা হ'ব। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা লাইক কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।